নমস্কাৰ আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আমাক যিখিনি আগবঢ়াই লৈ গৈছে আমাক আপোনালোকে আগলৈকে এনেকৈ আগবঢ়াই লৈ গৈ থাকিব নতুন চেনেল কম দিনৰ ভিতৰতে আপোনালোকে যিখিনি সহায় জনাইছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ছোৱালীজনী মোৰ তলৰ পৰা ওলাই ওপৰত দেখা নাপায় নপৰাৰ কাৰণে তাইক মই বোকাৰে উঠাই লৈছোঁ আপোনালোকে সকলোৱে জানে সকলোৰে মৰমৰ ছোৱালীজনী আৰু ছোৱালীয়ে দেউতাকক বেছিকৈ মৰম কৰে এইটো 100% সত্য আৰু সি পিছফালে জ্বলিব আকৌ ল'ৰাবিলাক মৰম নকৰে নহয় কৰে সকলোকে কৰে ল'ৰা ছোৱালী সকলোকে মৰম তথাপিতো দেউতাকবিলাকলৈকে সকলো ছোৱালীৰ বেছি মৰম আৰু দেউতাকবিলাকৰ ছোৱালীলৈকে বেছিকৈ মৰম থাকে এইটো প্ৰকৃতিৰ নিয়ম আমি ঘৰত কি কৰোঁ কেনেকুৱা এনজয় কৰোঁ আপোনালোকক অকণমান আমি সদায় দেখাওঁ আপোনালোকে বেয়া নাপাব ভাল আৰু কিবা যদি ভুলো হয় আপোনালোকে কমেণ্ট কৰি জনাব বা আগলৈ আমি চেষ্টা কৰিম শুধৰাবলৈ বা এইটো আমি নতুনকৈ খুলিছোঁহে আমি বহুত অভিজ্ঞতা নাই বাৰু ধন্যবাদ আমি এতিয়া গধূলি বুলি কওঁতে ৰাতি 9টা বজাৰ পিছত আমি কি কৰোঁ আপোনালোকক অলপ দেখাম আপোনালোকে চাব ধন্যবাদ তামাম বুলি ভাবে আমি হাৰিলো Tata.